নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই 6 বজাতে উঠিছোঁ। যিহেতু আজি গৰু বিহু, বাকী বাহিৰলৈ ওলাই আহি দেখোঁ যে দাদাই মাহ হালধি খুন্দি আছে। গৰু গাত যিহেতু সানিব লাগিব, এইপিনে চাটৰ বাবে হালধি, কেৰেলা, বেঙেনা এইখিনি চালনী এখনত থৈ দিছে। ময়ো মালপোৱা এটাৰ লগত চাহকাপ খাই ল'লোঁ। চাহকণ খাই হোৱাৰ পাছত আগফালে দেখোঁ যে বাবাই হালধি তিয়হখিনি কাটি আছে। এইপিনে গৰুক কোবাবলৈ দীঘলতিও আনি থোৱা আছে আৰু এইপিনে জাক দিবৰ বাবে মাখিয়তী আনি থৈছে। বাৰু এইখিনি কাটি হোৱাৰ পাছত বাবাই চিলোৱাত লাগি আছে চাটত। অলপ টাইমৰ পাছত এইখিনি চাট ৰেডি। এতিয়া যাব লাগিব চাপৰিত গৰুক নোৱাবলৈ। ময়ো ওলাই দিলোঁ দীঘলতি দুডালমান লৈ চাপৰিলে বুলি। অলপ দূৰ অহাৰ পাছত ময়ো পালোহি চাপৰি। আমাৰ টোলত বাবাই গৰুখিনি গোহালিৰ পৰা উলিয়াই গাত মাহ হালধি সনাত লাগিছে। এইপিনে দাদাই অলপ পানী ঢালিছে গৰুকেইটা গাত। চাট মৰাটো লাগিছে। যিহেতু নদীত পানী নাই, এতিয়া ইয়াতে এনেকেই ধুৱাব লাগিব। শেষত চাটখিনিও মাৰিলে। তিনিডুলীয়া চাটডাল তিনিজনৰ মাজত সলনি কৰিব লাগে নহয়। কাৰ এই নিয়ম পালন কৰে বাৰু ময়ো ঘৰলৈ আহোঁতে ঢেকীয়া অলপ বুটলি লৈ আহিলোঁ। আজি ঢেকীয়াৰ সৈতে ভাত সাজ খাম। বাকী ইউটিউবত লং ব্লগ এটা দিয়া আছে, সকলোৱে চাই ল'বা। এণ্ড বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আজিলৈ বাই বাই।